নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আৰু নতুন বছৰে এইটো প্ৰথমটো মোৰ ভিডিঅ' আৰু বহুত দিন ভিডিঅ' দিয়া নাই আৰু ভাবিলোঁ আজি দিওঁ। আৰু নতুন বছৰ বুলি আজি হৈছে 5 তাৰিখ। 5 তাৰিখ আমি যাম অগ্নিনাভ মন্দিৰলৈ। আৰু অগ্নিনাভ মন্দিৰৰ কথা সকলোৱে জানেই আৰু নাজিৰাত আছে অগ্নিনাভ মন্দিৰ। সকলোৱে শুনিছে, ফেচবুক লাইভত চবেই দেখিছে, নাম মন্দিৰৰ কথা চবেই জানে। গতিকে আমিও ভাবিছোঁ নতুন বছৰ বুলি মন্দিৰলৈকে এপাক যাওঁ আৰু আশা কৰোঁ বছৰটো সকলোৰে ভাল হওক, সেইটো কাৰণে আৰু নিজৰো ভাল হওক, সেইটো কাৰণে আমি মন্দিৰলৈ যাওঁ আৰু একেবাৰে তাত গৈ লগ পাই আছোঁ আৰু তাৰ পৰিৱেশ আপোনালোকক সকলোকে দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া আহি আমি মন্দিৰ পালোহি। মন্দিৰত এয়া মই শৰাই লৈ ৰৈ আছোঁ। চাকি মানে কিনিছে মানুহজনে। তাৰপাছতে এয়া চাওক আপোনালোকৰ ভিতৰৰ পৰিৱেশ। আৰু তাত ইমান ধুনীয়াকৈ লিখা আছে শৰাই লোৱা স্থান, প্ৰসাদ লোৱাৰ স্থান, চাকি দিয়াৰ স্থান, বৰ ধুনীয়াকৈ লিখা আছে। আপোনালোকৰ মনৰ সংকল্প সিদ্ধি হ'ব। যেতিয়া দবা তাল বাজিব, আমি চাকি দি কৰি লৈ এয়া নিৰ্মালি ল'বলৈ লাইন পাতি আছোঁ। নিৰ্মালি লওঁতেনো বহুত সময় লাগে, কিন্তু সেইদিনাখন ভাগ্য ভাল মানুহ বহুত কম আছিল আৰু আইগৰাকী নাছিল, মানে শিখা বাইদেউ নাছিল, তেওঁ ক'ৰবাত যাব লগা হ'ল। সেইটো কাৰণে আমি তেওঁক লগ ধৰিবলৈ নোৱাৰিলোঁ, কিন্তু তথাপিতো ভাল লাগিল বহুত। আৰু নিৰ্মালি ল'বলৈ এয়া আমি লাইন পাতি ৰৈ আছোঁ। আৰু নিৰ্মালি ল'বলৈ বাবাৰ ওচৰলৈ 4জনকৈহে সোমাবলৈ দিয়ে, বেছি মানে ভিৰ কৰিবলৈ নিদিয়ে। আৰু মই এয়া CC কেমেৰাত আপোনালোকক মন্দিৰৰ ভিতৰৰ অংশ ওলাই আছে, মই আপোনালোকক এয়া দেখুৱাইছোঁ ভিডিঅ'টোত। আৰু সকলো যাব, সঁচাকৈ মনটো বহুত ভাল লাগে। এয়া 4জনকৈ সোমাবলৈ দিছে দেখিছে। আৰু ভিতৰত যিহেতু ভিডিঅ' আৰু কেমেৰা কৰিব নোৱাৰি, ফটো মাৰিব নোৱাৰি, গতিকে আমি বাহিৰৰ পৰা অকণমান তুলি ল'লোঁ। এয়া দেখিছে 4জনকৈ সোমাবলৈ দিছে, তাত ভিৰ কৰিবলৈ নিদিয়ে। তাত তোলা কেইখনমান ফটো মই ইয়াত এড কৰি দিছোঁ। আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আপোনালোকে ক'ব। আৰু সকলো যাব তালৈ, বহুত ভাল লাগে মনটো, আৰু মোৰো বহুত ভাল লাগিল গৈ তালৈ। আৰু আপোনালোকো সকলো যাব। আৰু ভিডিঅ'টো যদি ভাল লাগিল, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু নেক্সট ভিডিঅ' দি আৰু ফটো চটো তোলা হোৱাৰ পিছত আমি ঘৰলৈ আহি আছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। বাই।